মহারাজ পুত্রদয় সিংহকেতু ইত্তিদেব আর ইন্দ্রকেতু ইত্তিদেব তোমালোকে আমার রাজ্যৰ অশান্তিৰ কাৰণ কিবা নিৰ্ধাৰণ কৰিব পাৰিবানে? মহারাজ অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰৰ কাৰণ একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ মাতমৰ এনে কোনো হাতী নাই যাৰ ফলতে অবিৰতভাৱে আমাৰ ৰাজ্যতে অঘটন ঘটিব লাগিছে। আমি সৈন্যসকলক লগত লৈ ৰাজ্যৰ চৌদিশে দিশে ঘূৰিও একোকে নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত ময়ো আপোনাক সহায় কৰিব নোৱাৰিলো পিতৃদেৱ। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে আহৰণ কৰিব লগা হৈছে। কৰবাত হঠাৎ জুই লাগিছে, অনাবৃষ্টি এখন বৃক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মাজতে মৃত্যু ঘটাইছে আৰু কটকটিতে ঘটনা ঘটিব লাগিছে। সেনাপতিয়ে নোৱাৰে, শ্ৰেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে পাৰিব কোনে? মই নিজেই কৰিব লাগিব। অৱশ্য ফলে স্বৰ্গ অটল জিতেন্দ্ৰ কৰি মই ৰাজ্যৰ অশান্তিৰ কাৰণে তাতকৈ এটা কাম নকৰি কিয় মহাৰাজ? আপুনি দেৱনীতে মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যৰ অশান্তিৰ কাৰণ জানি লোৱাটো ভাল হ'ব। মই তাকেই কওঁ পিতৃদেৱ, এতিয়া যদি ত্ৰিভুৱন বিজয় কৰিব লগা হয় তেন্তে সেই কাম প্ৰথমে এই সিংহকেতে কৰিব পিতা। এই সময়ত জানো এই ইন্দ্ৰকেতু বহি থাকিব? প্ৰবল প্ৰবল বেগে জঁপিয়াই পৰিব শত্ৰুৰ ওপৰত। পরামর্শ ময়জিয়ে পিতৃদেব মহাদেৱৰ কাষলৈ গৈ এবাৰ জানিলাম ভালদৰে গজকেতুৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে অনুপস্থিতিৰ কথা তোমালোকে আকৌ অনুভৱ হ'বলৈ নিদিব। যে গজকেতুৱে প্ৰাণৰ ভয়ত ৰাজ্য ত্যাগ কৰি গুচি গৈছে। সেনাপতি আৰু যুৱৰাজসকল জীয়াই থাকোঁতে ৰজাই যদি ৰাজ্য শাসনৰ কথা চিন্তা কৰিব লগা হয় তেন্তে সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজনে বা ক'ত?
আপনি নিশ্চিন্ত মনে থাকক মহারাজ। তাতে বলা আছে সত্তর কষ্ট করবই।